নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই মানৱজ্যোতি ভূঞা। আমি ক্লাছ 10ৰ অনুশীলন 3.3 কৰি আছিলোঁ। 1 নম্বৰখিনি আৰু 2 নম্বৰখিনি অলৰেডি কৰা হৈ গ'ল। 3 নম্বৰখিনি কৰোঁ আজি। 1 নম্বৰটো কি আছে, গোটেইখিনি প্ৰতিস্থাপন পদ্ধতিত কৰিব লাগিব। 1 নম্বৰটো কুৱেশ্যন কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটো 3 গুণ হ'লে সংখ্যাটো আমি উলিয়াব লাগিব। মই কুৱেশ্যনবিলাক নিলিখোঁ কাৰণ সময় বহুত যায়, সেইকাৰণে মই কুৱেশ্যনখিনি নিলিখোঁ। এখন এইটো কৈছে দুটা সংখ্যাৰ পাৰ্থক্য। আমি ধৰি লওঁ যে সংখ্যা দুটা x আৰু y, আৰু আমি এনেকৈ লিখিছোঁ যে x greater than y। কিয় লিখিছোঁ যে এটা সংখ্যা ডাঙৰ বুলি কৈছে, এটা সংখ্যা সৰু হ'ব লাগিব ন, ডাঙৰ সংখ্যা হ'ব লাগিব, দুটা সংখ্যা হ'ব লাগিব পাৰ্থক্য, গতিকে x টো মই লিখিছোঁ ডাঙৰ, y টো লিখিছোঁ সৰু। তে একৰ্ডিং টু কুৱেশ্যন আমাক কৈছে সংখ্যা দুটাৰ পাৰ্থক্য, মানে ডাঙৰ সংখ্যাটো বা আমি সৰু সংখ্যাটো যদি মাইনাছ কৰোঁ কিমান পাম, 26 পাম। এইটো ইকুৱেশ্যন নম্বৰ 1 লিখিলোঁ। আৰু কৈছে এটা সংখ্যাৰ আনটো 3 গুণ হ'লে সংখ্যাটো উলিয়াব লাগে। এটা সংখ্যা আনটো 3 গুণ। এতিয়া চাওক এইটো হ'ল ডাঙৰ সংখ্যা আৰু এইটো হ'ল সৰু সংখ্যা। হয়, ডাঙৰ সংখ্যাটো 3 গুণ সৰু সংখ্যাটো হ'ব পাৰে জানো? কোনো পধ্যে নোৱাৰে। গতিকে সৰু সংখ্যাটো 3 গুণ ডাঙৰ সংখ্যাটো হ'ব পাৰে। গতিকে আমি সৰু সংখ্যা কি ধৰিছিলোঁ, y, গতিকে ইয়াৰ হ'ব 3y। এইটো ইকুৱেশ্যন নম্বৰ 2। আমি দুটা ইকুৱেশ্যন পাই গ'লো। এতিয়া x = 3y ৰ মান 1 নং সমীকৰণত পাতি পাওঁ। 1 নম্বৰ সমীকৰণ পাতিটো x মানে কি কৈছে 3y, আমি পাতিব লাগিব হা x ৰ জেগাত। গতিকে x কিমান হ'ব, 3y - y = 26। গতিকে কিমান হ'ব, 3y পৰা y গ'লে 2y হ'ব, 2y = 26। এটাকে y = কিমান হ'ব, 26/2। কাটাকাটি কৰিলে কিমান হ'ব, y ভ্যালু আমি কি পাই যাম, 13। y ভ্যালু আমি পাই যাম 13। এতিয়া মই ওপৰখিনি মোহাই দিছোঁ। তো y = 13 ৰ মান 2 নং সমীকৰণত পাতি পাওঁ। 2 নম্বৰ সমীকৰণ কি আছিলে, যে x = 3y আছিলে, y মানে কিমান পাইছোঁ 13, মানে 3 আৰু কিমান হ'ব 39। গতিকে আমি কি পাই গ'লো, সংখ্যা দুটা এতেকে নিম্ন সংখ্যা দুটা কি পালো, এটা পালো 39 আৰু এটা পালো 13, হয়নে? এটা আমি পাতি চাওকচোন, আমাৰ ইকুৱেশ্যন মিলিছিল নে? কৈছিল যে সংখ্যা দুটা পাৰ্থক্য 39 ৰ পৰা যদি 13 মাইনাছ কৰোঁ কিমান পাম, 26 পাম। আৰু সৰু সংখ্যাটোৰ ডাঙৰ সংখ্যাটো 3 গুণ হ'লে কিমান হ'ব, মানে কিমান পালো, সৰু সংখ্যাটো 13 আৰু ডাঙৰ সংখ্যাটো কিমান 3 গুণ বুলি কৈছে, 3 × কিমান 39, বুজি পাইছে? গতিকে আমাৰ এনসাৰটো শুদ্ধ হৈছে। এতিয়া আমি 3 ৰ 2 লৈ যাওঁ। 3 ৰ 2 কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণতকৈ 18 ডিগ্ৰী বেছি হ'লে কোণটো আমি নিৰ্ণয় কৰিব লাগে। 3 ৰ 2 ধৰা হ'ল কোণ দুটা এটা x, y, আমি x, y ধৰিছো আৰু এনেকৈ ধৰিছো যে x greater than y। এতিয়া কৈছে যে দুটা সম্পূৰক কোণ, একৰ্ডিং টু কুৱেশ্যন সম্পূৰক কোণ, এটা সম্পূৰক কোণ হ'লে কিমান হ'ব, দুটা সম্পূৰক কৈছে, এটা হ'লে কিমান হ'ব 90 ডিগ্ৰী হ'ব, দুটা হ'লে কিমান হ'ব 180 ডিগ্ৰী। গতিকে আমি লিখিব পাৰিম যে x + y = 180 ডিগ্ৰী। এইটো হ'ব ইকুৱেশ্যন নম্বৰ 1। আকৌ কৈছে যে ডাঙৰ কোণটোতকৈ সৰু কোণটো 18 ডিগ্ৰী বেছি, গতিকে ডাঙৰ কোণ আমি কি পাইছো x - y = কিমান পাইছো 18 ডিগ্ৰী। এইটো ইকুৱেশ্যন নম্বৰ 2। ইকুৱেশ্যন নম্বৰ 2 নহ'ব, এতিয়া এইখন ৰাখি থওক না, দি দিছো ৰ'ব। এতিয়া ইয়াক আমি যদি এনেকৈ কৰোঁ 2 ইমপ্লাইজ কৰোঁ x - y = 18 ডিগ্ৰী। ইয়াক যদি আমি y ৰ লৈ যাওঁ কি হ'ব, x = 18 + y। এইটো হ'ব ইকুৱেশ্যন নম্বৰ 3। এতিয়া মই ওপৰখিনি মোহাই দিছোঁ। x ৰ মান 1ত পাতি পাওঁ, x ৰ মান 1ত পাতি দিম। x কিমান আছে 18 + y, মানে কিমান হ'ব 18 + y, এফালে কিমান আছিলে +y = 180 ডিগ্ৰী। এতিয়া ইয়াত কিমান হ'ব 2y = 180 ডিগ্ৰী - 18 ডিগ্ৰী। এইটো মাইনাস কৰিলে কিমান হ'ব
2y ইকুৱেল কিমান হ'ব 70 162 ডিগ্ৰী হ'ব হ'ব এটাকে y ইকুৱেল কিমান হ'ব 162 ডিগ্ৰী ডিভাইডেড বাই 2 কাটাকাটি কিমান কৰিলে কিমান হ'ব 81 ডিগ্ৰী y ভ্যালু আমি কি পাই গলো 81 ডিগ্ৰী পালো y পালো 81 ডিগ্ৰী তা y ৰ মান 2 পাতি পাও y মান 2 পাতি 2 কি বনাছিলে 18 প্লাস y আছিলে y মান কিমান পাইছো 81 ডিগ্ৰী এটাকে x ইকুৱেল কিমান পাই যাম 99 ডিগ্ৰী গতিকে আমি কি পালো কোণ দুটা এটাকে কোণ দুটা হ'ব 99 ডিগ্ৰী x ইকুৱেল 99 ডিগ্ৰী আৰু y ইকুৱেল 81 ডিগ্ৰী ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো কৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষণ দলে 7খন বেট আৰু 6টা বল কিনে 3800 টকা পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম আমি উলিয়াব লাগে গতিকে 3 নম্বৰটো কৈছে ধৰা হ'ল আমি ধৰি লওঁ প্লেট এখন বেটৰ দাম x টকা এটা বলৰ দাম y টকা হৈ গ'ল according to question প্ৰশ্নত আমাক কি কৈছে যে 7খন বেট মানে কিমান হ'ব 7x প্লাস কেটা বল 6টা বল মানে 6y ইকুৱেল কিমান 3800 ইটো কোৱেশ্চন নম্বৰ 1 আকৌ কি কৈছে যে 3খন বেট মানে 3x প্লাস 5টা বল মানে 5y ইকুৱেল কিমান 1750 টকা তেটো আমি কৈ দিও 3x equal 1750 minus 5y এফালে গলে মাইনাস হ'ব তে x equal কিমান হৈ যাব 1750 minus 5y divided by 3 এটো ইকুৱেচন নম্বৰ 2 দিলো ঠিক আছে তো প্ৰথমে মহাই দিছো তে x ৰ মান একত পাতি পাও x ৰ মান আমি একত পাতি দিম কিমান আছে 7x গতিকে 7 into x মানে কিমান হ'ব এইটো কিমান আছে 3 আছে 1750 minus 5y হৈ গ'ল প্লাস কি আছে 6y equal 3800 এতিয়া আমি কি হ'ব এই 7 টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে পূৰণ কৰি দিও 3 দুইটাৰ লগত পূৰণ হৈ আছে তে ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 7 0 0 7 5 গুণ 35 5 হাতে গ'ল 3 7 7 গুণ 49 50 একাউণ্ট 52 2 হাতে গ'ল 5 7 গুণ 7 হাতে পাছে 12 বহুত ডাঙৰ হৈ গৈছে মাইনাস 7 5 গুণ 35 35y প্লাস 6y equal 3800 এটা এটো কৰিলে কিমান হ'ব ইয়াৰ এলচিয়াম ল'ব লাগিব 3 আৰু ইয়াত একোনা মানে 1 আছে গতিকে এলচিয়াম কিমান হৈ যাব 3 তে ইয়াত এনেকৈ কৰিব 12250 minus 35y প্লাস ইয়াৰ একোনা মানে 1 আছিল এটা 3 কৰিলে কেবা যাব 3 বাৰ 3 এ 6 কৰিলে 18 হ'ব 18y equal 3800 এতিয়া 3 টো এফালে হৰণ হৈছে এফালে গলে পূৰণ হ'ব গতিকে 12250 minus এটো কৰো 35 আৰু 18 35 আছে মাইনাস 18 আছে প্লাস গতিকে আমি কি কৰিলে কিমান হ'ব 17y মাইনাস 17y হ'ব হয় না আৰু এফালে 3 টো এফালে ইনটু আছে কৈ দিও 3 0 0 3 0 0 8 3 গুণ 24 4 হাতে গ'ল 2 3 3 গুণ 9 9 2 11 এটা এটো এফালে কি হৈছে প্লাস আছে এফালে লৈ যা মাইনাস হ'ব মানে কিমান মাইনাস 17y equal 11400 minus 12250 এটো সাইডে মাইনাস কৰি লও 12250 মাইনাস কিমান হ'ব 11400 0 5 12 ৰ 4 গ'ল থাকি গ'ল 8 এটো এক আছে এটা 0 হৈ যাব গতিকে কিমান হ'ব 850 থাকিব minus 17y equal minus 850 এটো কাটি দিলো তেম ওপৰত কাটি দিছো কিমান থাকিলে 17y equal 850 তেকে y equal 850 divided by 17 7 5 35 5 3 5 5 3 8 ঠিকে আছে
এটো কাটিলে কিমান হ'ব 50 বাৰ হ'ব মানে ঠিক আছে তা y হৈ গ'ল 50 এতিয়া y মান এই মানটো ডাঙৰ ডাঙৰতে কেনে দিগদাৰ হৈছে কোন কৰিব টান হৈছে অলপ বহুত কনফিউজন কৰিবলগীয়া হৈছে y মান 2 পাতি পাম কিমান আছে x = 1750 minus 5y y মানে কিমান আছে 50 divided by 3 আছে এটা 1750 minus এটো পূৰণ কৰিলে কিমান হ'ব 5 5 25 মানে 250 divided by 3 এটা কিমান হ'ব 1750 বাৰ 250 গুচি গলে কিমান হ'ব 1500 হ'ব divided by 3 কাটা কাটি কৰিলে কিমান হ'ব 500 গতিকে আমি কি পাই গলো x = 500 এটাকে এখন বেটৰ দাম আপোনালোকে লিখিলো এখন বেটৰ দাম কিমান হৈ যাব 500 টকা আৰু এটা বলৰ দাম হৈ যাব 50 টকা ঠিক আছে যে লিখিলো এটা এখন বেটৰ দাম হ'ব 500 টকা আৰু এটা বলৰ দাম হ'ব 50 টকা ঠিক আছে এটা 4 নম্বৰ কোৱেশ্চন কি কৈছে এখন চহৰৰ ট্যাক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়া লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে এটা দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্টৰ প্ৰতি কিলোমিটাৰ ভ্ৰমণ কৰা ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব গতিকে এটো আমাৰ 4 নম্বৰ কোৱেশ্চন যে ধৰা হ'ল আমি ধৰি লম নিৰ্দিষ্ট ভাড়া কিমান হ'ব x টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া y টকা ধৰিলো এটা আমাৰ প্ৰশ্নমতে কি কৈছে যে নিৰ্দিষ্ট ভাড়া কিমান বুলি কৈছিলে x আৰু অতিৰিক্ত ভাড়া কিমান বুলি কৈছিলে y হয় না এটা প্ৰতি কিলোমিটাৰ 10 কিলোমিটাৰ বাদ দিবলগীয়া ভাড়া আমাৰ কিমান কৈছিলে যদি একৰ্ডিং টু কোৱেশ্চন নিৰ্দিষ্ট ভাড়া আমাৰ কিমান থাকিব x প্লাস কিমান হ'ব 10y ইকুৱেল কিমান হ'ব 105 এটো হ'ব ইকুৱেশ্চন নম্বৰ 1 আৰু দুই নম্বৰ ইকুৱেশ্চনটো কি হ'ব যে x প্লাস 15y ইকুৱেল 155 গতিকে ইকুৱেশ্চন নম্বৰ 2 তা এক নম্বৰ সমীকৰণৰ পৰা আমি কি পাব পাৰো তে 1 ইমপ্লাইজ লিখিছো এক নম্বৰ সমীকৰণৰ কি আছিল x ইকুৱেল এটো যদি ইফালে যা কি হ'ব 105 মাইনাস 10y এটো ইকুৱেশ্চন নম্বৰ 3 আমি তিনটা ইকুৱেশ্চন পাই গলো এতিয়া x ৰ মান 2 পাতি পাম x ৰ মান আমি 2 পাতি দিও মানে x মানে কিমান আছে 105 minus 10y plus 15y equal 155 এটো এফালে লৈ যাও এটো এফালে লৈ কিমান হ'ব আৰু এটো সব minus 10 plus 15 আছে 15y কিমান হ'ব 5y equal 155 minus 105 মই ইকুৱেশ্যন কে সাইডে লিখি লৈছো x plus 10y equal 105 এটো ইকুৱেশ্যন নম্বৰ 1 x plus 15y eto 155 eto equation number 2 aru x equal 105 minus 10y eto equation number 3 eta de kiman hobo 5y eto minus kore kiman hobo 50 y equal kiman hoy jabo 50 by 5 mane kata kati kole kiman hobo 10 eto y hoy gol 10 ta y er মান আমি কত পারিলো 3 পাতি পাম y মান 3 পাতি দিও 3 কিমান আছে x = 105 minus 10 y y মানে কিমান 10 হৈ গল তে কিমান হ'ব x = 105 minus 10 into 10 মানে কিমান হ'ব 100 ৰে x ৰ ভ্যালু কি পাই গলো 5 x ৰ ভ্যালু 5 এটাকে কিমান কিলোমিটাৰ মানে কৈছে 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তে 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ
দিবলগীয়া ভাড়া কিমান হ'ব তেওঁ হেৰি কৰিব লাগিব 25 কিলোমিটাৰ যাবলৈ কিমান দিব লাগিব 5 + 25 ইনটু 10 হ'ব এই প্লাস কৰি কিমান হ'ব এটো ইনটু কৰিব লাগিব 5 প্লাস কিমান হ'ব 250 আৰু এটো কৰিলে কিমান হ'ব 255 টকা ঠিক এটো আমাৰ উলিয়াবলগীয়া आंसर ঠিক আছে এটো 4 নম্বৰ কোৱেশ্চনটোৰ आंसर 5 নম্বৰ কোৱেশ্চন কি আছে এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশ হয় 5/6 ভগ্নাংশটো উলিয়াব লাগে 5 নম্বৰটো ধৰা হল ভগ্নাংশটো x/y ঠিক আছে এতিয়া according to question কি কৈছে যে x/y কে লিখি দিছো তাৰ লগত কি কৰিবলৈ কৈছে হৰ আৰু লগৰ হৰ লগত উভয়তে দুইটা লগতে কি কৰে 2 যোগ কৰিবলৈ কৈছে 2 যোগ কৰি দিছো কৰে কেন পাইছো 9/11 পাইছো এটা একেবাৰে কৰি পেলাম কৰে কেব করসপন্ড কৰিব লাগিব ইয়াৰ লগত এইটো গতিকে কি হ'ব 11 * x + 2 9 * y + 2 এটো কৰিলে কিমান হ'ব 11x + 22 = 9y + 18 তে গুটি কেইটা এফালে লৈ আহো 11x - 9y + 22 - 18 = 0 তে 11x - 9y এটো কিমান হ'ব +4 = 0 এটো ইকুৱেশ্যন নম্বৰ 1 দিছো মই ইকুৱেশ্যনটা কেৱল লিখি দিছো এক নম্বৰ ইকুৱেশ্যন কিমান 11x - 9y + 4 = 0 এটো এক নম্বৰ ইকুৱেশ্যন ঠিক আছে তো মহাই দিছো মই তাৰপিছত 2 নম্বৰটো কৈছে লব আৰু হৰ উভয়তে আকৌ লবৰ লগত এবাৰ কি যোগ কৰিবলৈ কৈছে 3 যোগ কৰিবলৈ কৈছে আৰু হৰৰ লগত 3 যোগ কৰিবলৈ কোনে কিমান পাইছো 5/6 পাইছো এবাৰ করসপন্ড কৰিব লাগিব এইটো লগত এইটো গতিকে 6 * x + 3 মই এবাৰ লিখি দিছো এনেকে 5 = x y + 3 কৰিলে কিমান হ'ব 6x + এইটো লগত এইটো কৰিলে কিমান হ'ব 18 5 ৰ লগত y কৰিলে 5y + 5 ৰ লগত 3 কৰিলে কিমান হ'ব 15 এই লৈ আহো 6x - 5y কাৰণ এটো ইফালে মাইনাস হ'ব + 18 আছে ইফালে আৰু 15 টো ইফালে মাইনাস হ'ব ইকুৱেল 0 এতিয়া ইয়াত পালো 6x - 5y + 3 = 0 এটো ইকুৱেশ্যন নম্বৰ 2 মই ইফালে লিখি লৈছো 6x - 5y + 3 = 0 এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি এক নম্বৰ ইকুৱেশ্যনটো আনো মই এটো মহাই দিছো এক নম্বৰ ইকুৱেশ্যনটো আনো এক নম্বৰ ইকুৱেশ্যন কি আছিল যে 1 implies এক নম্বৰ ইকুৱেশ্যন 11x - 9y + 4 = 0 এতিয়া এই গুটেইখিনি মই ইফালে লৈ যাও 11x = 9 টো ইফালে লৈ গলে 9y হ'ব কি প্লাস আৰু 4 টো হৈ যাব মাইনাস y হৈ গল তে x টো ৰাখি দিও আৰু 11 টো ইফালে লৈ গলে কিমান হ'ব ডিভাইড হৈ যাব 11 টো তহি দিব তলৰ 9y - 4 এটো ইকুৱেশ্যন নম্বৰ 3 তে x ৰ মান 2 পাতি পাম 2 কি আছে 6x মানে 6 * x x মানে কিমান এইটো 9y - 4/11 - 5y + 3 = 0 এটো আছে এটা এটো কৰিলে কি হ'ব 6 টো ইয়াৰ লগত পূৰণ হৈছে ইয়াৰ লগত পূৰণ হৈছে পূৰণ কৰি দিও পূৰণ থাকিব 11 আৰু বাকিখিনি দেখি ইফালে লৈ যাব পাৰে y টো ৰাখি দিও আৰু 6 ৰ লগত এটো কৰিলে কিমান হ'ব 9 4 গুণ 9 6 গুণ 54 y - 6 4 গুণ কিমান 24 - 5y ইকুৱেল এটো লৈ যাও ইফালে -3 এবাৰ ইকুৱেশ্যন এটো 3 টো লিখি লৈছো একেবাৰে x = 9y - 4 / 11 এটো ইকুৱেশ্যন নম্বৰ 3 এতিয়া কি কৰিব লাগিব লসাগু লব লাগিব লসাগু কিমান হৈ যাব ইয়াৰ একো না মানে 1 আছে গতিকে ইয়াৰ লসাগু কিমান হ'ব 11 হ'ব ইয়াত কিমান আছে 54y - 24 হৈ যাব আৰু ইয়াত কিমান হ'ব মাইনাস একো না মানে 1 আছে 1 ৰ 11 11 বাৰ যাব 11 ৰ 5 গুণ কৰি কিমান 55y = -3 তে 11 ইফালে পূৰণ হৈ যাব পূৰণ হলে কিমান হ'ব -33 আৰু এইখিনি ক্যালকুলেশন কৰোতে +54 -54 মানে কি -y -24 এটা 24 আছিল দিয়া হয়
এতিয়া ইয়াত হৈ গ'ল -y ইকুৱেল এটো ইফালে লৈ গ'লে কিমান হ'ব -33 প্লাস 24 তে -y ইকুৱেল মাইনাস কিমান হ'ব 33 প্লাস 24 গ'লে কিমান হ'ব 9 হ'ব নেকি 6 6 দিনৰ মান ঠিক আছে হয় y মাইনাস মাইনাস কাটি দিও y ইকুৱেল কিমান পাই গ'লো 9 তে y ৰ মান 3 পাতি পাম y মান আমি 3 পাতিলো কিমান আছে x ইকুৱেল 11 আৰু ওপৰত কি আছে 9 into y মানে কিমান আছে 9 minus 4 এটাকে x ইকুৱেল 9 গুণ কিমান 81 minus 4 divided by 11 81 পা 4 গলে কিমান হ'ব 77 divided by 11 কাটা কাটি কৰিলে কিমান হ'ব 7 গতিকে x ৰ ভ্যালু কি পাই গলো 7 এটাকে নিম্নেয় ভগ্নাংশটো আমি x by y আছিল হয় নহয় x ৰ ভ্যালু কিমান পালো 7 y কিমান পালো 9 গতিকে নিম্নেয় ভগ্নাংশ কিমান হৈ গ'ল 7 by 9 আজিৰ লাষ্ট কোৱেশ্চন 6 নম্বৰটো আছে 6 নম্বৰটো কি কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স পুত্ৰ বয়সৰ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰ বয়সৰ 7 গুণ আছিল আমি ধৰি লওঁ ধৰা হ'ল জেকবৰ বয়স x বছৰ জেকবৰ পুতেকৰ বয়স পুত্ৰৰ বয়স বৰ্তমান বয়স লিখিব লাগিব বৰ্তমান বয়স কিমান y বছৰ বৰ্তমান বুলি লিখিব জেকবৰ বৰ্তমান বয়স x বছৰ জেকবৰ পুতেকৰ বৰ্তমান বয়স কিমান y বছৰ তে according to question কি কৈছে 5 বছৰ পাছত আজি মোৰ বয়স যিমান হয় 5 বছৰ পিছত মোৰ বয়সটো বাঢ়ি যাব হয় নহয় তেনেকে কি হ'ব জেকবৰ বয়স কিমান আছিল x গতিকে তাৰ লগত কি হ'ব 5 যোগ হ'ব আৰু জেকবৰ পুতেকৰটো বয়স বাঢ়িব গতিকে কিমান হ'ব y + 5 এটা কথাটো হৈ গ'ল কি কোন ফালে 3 গুণ ললো চাওক আমাক কৈছে যে জেকবৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ হ'ব পুত্ৰতকৈ 3 গুণ হ'ব চাওক এটো হ'ল ডাঙৰ কাৰণ বাপেকৰ বয়স ডাঙৰে হ'ব পুতেকৰ বয়স সৰু হ'ব এটো জানিবলৈ কথা হয় নহয় গতিকে 3 টো কাৰ লগত হ'ব 3 গুণ বুলি কৈছে 3 গুণ কাৰ হ'ব পুতেকৰ বয়সৰ ফালে হ'ব হৈ গ'ল এ কিমান হৈ গ'ল x + 5 = 3y + 15 গুটেখিনি এফালে লৈ আহক x - 3y + 5 - 15 = 0 গুটে কিমান হৈ যাব x - 3y - 10 = 0 এটো ইকুৱেশ্যন নম্বৰ 1 মই এফালে সাইডত লিখি থৈছো x - 3y - 10 = 0 এটো ইকুৱেশ্যন নম্বৰ 1 আমি 2 নম্বৰ ইকুৱেশ্যনটো যাওঁ 2 নম্বৰ ইকুৱেশ্যন কি পাওঁ আজি পৰা 5 বছৰ আগতে বুলি ক'লে কি হ'ব আগলৈ যাব মোৰ বয়স আজি যিমান আছিল আগতে বুলি ক'লে কিমান হ'ব মাইনাস হ'ব গতিকে x - 5 কেই বছৰ 5 বছৰ আগত বুলি কৈছে গতিকে x - 5 আৰু y লগত কি হ'ব -5 কেই গুণ বুলি কৈছে 7 গুণ পুতেকৰ বয়সৰ ফালে কি হ'ব 7 টা পূৰণ হ'ব গতিকে x - 5 = 7y - 35 গতিকে এফালে লৈ হওক x - 7y - 5 + 35 = 0 কিমান হ'ব x - 7y + 30 = 0 এটো হ'ব ইকুৱেশ্যন নম্বৰ 2 মই লিখি থৈছো x - 7y + 30 = 0 এটো ইকুৱেশ্যন নম্বৰ 2 তে 1 implies মই মহাই দিছো গুটেখিনি ঠিক আছে তে 1 implies কৰো 1 টো কি আছিল যে x - 3y - 10 = 0 গুটেইটা এফালে লৈ যাও x টো ৰাখি গুটে কিমান হৈ যাব +3y + 10 হৈ যাব এটো ইকুৱেশ্যন নম্বৰ 3 তে x = কিমান পাইছো 3y + 10 পাইছো এটো ইকুৱেশ্যন নম্বৰ 3 হৈ গ'ল এতিয়া x ৰ মান 2 পাতি পাম আমি 2 নম্বৰ ইকুৱেশ্যন এটো আছিল x ৰ জায়গাত পাতি দিও x ৰ জায়গাত কি পাতিম 3y + 10 পাতিম 3y + 10 পাতি দিও ঠিক আছে এটা কিমান হৈ যাব ইয়াৰ আছে +3y - 7y গলি কিমান হ'ব -4y এটা 10 এবাৰ আছে 30 কিমান হ'ব +40 = 0 -4y 40 ফালে গলে -40 হ'ব মাইনাস মাইনাস কাটি দিলো y = কিমান হৈ যাব 40/4 কাটা কাটি কিমান কৰিলে কিমান হ'ব 10 এটাকে y = কিমান পাই গলো 10 হয় এতিয়া y ৰ মান 3 পাতি পাও কিমান হ'ব
x equal 3y plus 10 y equal y 3 into y মান কিমান পাইছো 10 3 into 10 plus 10 3 10 গুণ কিমান 30 যোগ 10 কিমান হৈ গ'ল 40 এটাকে আমি কি পাই গলো এটাকে জেকবৰ বয়স 40 বছৰ তেওঁৰ পুত্ৰৰ বয়স 10 বছৰ জেকবৰ বৰ্তমান লিখিব দেই এখানে বৰ্তমান লিখিব থাকি যায় বৰ্তমান কাৰণ বৰ্তমান বৰ্তমান উলিয়াব দিছে তেওঁলোকৰ বৰ্তমান বয়স জেকবৰ হৈ গ'ল 40 পুত্ৰৰ হৈ গ'ল 10 আমাৰ অনুশীলন 3.3 শেষ হৈ গৈছে নেক্সট ভিডিঅ'ত মই 3.4 বিষয়ে আলোচনা কৰিম মোৰ ভিডিঅ'খিনি যদি ভাল পায় তেন্তে আৰু বুজি পাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক অলপ শ্বেয়াৰ কৰি আৰু লাইক এটা দিলে বহুত ভাল লাগে আমি ভিডিঅ'বিলাক বনাবলৈ অলপ মানে সকাহ পাওঁ মানে কি হয় মনটো ভাল লাগে লাইক এটা দিলে শ্বেয়াৰ কৰিলে অলপ ভাল লাগে যিমান পাৰে অকণ শ্বেয়াৰ কৰক